নমস্কাৰ গেঞ্জি পিন্ধি ওলাইছো বাৰু মানে ভুল কথা হৈ থাকিলে কেলে জানো মই কিবা ইডিটেট হৈ যাওঁ এই নিউজ চেনেল বিলাকক মই আগতো গালি দিছো গালি দিয়ে থাকিম হ্যাঁ ফটোৱা নিউজবোৰ দেখাবলৈ বন্ধ কৰক হ্যাঁ ফটোৱা নিউজবোৰ দেখাবলৈ বন্ধ কৰক এইবিলাক কোনোবা নাইজেৰিয়াৰ পৰা পালেহি কোনোবা কিবা পৰা পালেহি আপোনালোকে প্ৰশ্ন কৰিব পৰা নাই হে মিছা বাতৰি চাই মানে মোৰ কিবা মইতো চোৱা নাই শুনিহে আছো দেই বেলেগে চাই আছে কিন্তু মই শুনি আছো ইনে কিবা এডিটেড হৈ যায় ফ্ৰাষ্ট্ৰেচন মানে এদিনত এক নম্বৰ কথা ভিজা নাপায় মিনিমাম 15 working days সানডে স্যাটাৰডে বাদ দি বাকি 15 days working days লাগিব এখন ভিজা আহিব কাৰণ তাৰ উপৰিও সাবমিশন কৰিব লাগিব কিবা কৰিবলৈ মই ভিজা অফিসত কাম কৰা মানুহ ঠিক আছে মই ভিজা অফিসতে কাম কৰো তো মিছা ফটো আমি কথা নহয় ইউএছ লৈ বুলি কৈ ক'বাত যাব এইবিলাক বাতৰি নেদেখ ভাল বাতৰি দেখ হ্যাঁ 10টা কথা শিকিব সৰু লয় ভাল কথা শিকিব আপোনালোক ফটোৱা নিউজ দেখুৱাই ইনে মানে মাথাবিলাক খাৰাপ কৰি নাথাকিব ইডিটেট বন্ধ কৰক এইবিলাক মই বহুত বেয়া পাওঁ এইবিলাক ফ্ৰাষ্ট্ৰেচন হৈ যাওঁ মানে এইবিলাক দেখি হ্যাঁ ফালতু আমি কাৰবাৰবিলাক বন্ধ কৰি ইনে ভাল বাতৰি নাই ঘূৰিব লাগিব বাতৰি যদি লাগে টিআৰপি যদি লাগে ঘূৰিব লাগিব ওচৰতে কেলা হেই ৰুমৰ কাষতে পোৱা বাতৰিবিলাক পাই থাকিবলৈ পালে নহব নহয় তেনেকে হ্যাঁ সৰু ইউটিউবাৰ গৈ হে বিদেশ পাইছে হ্যাঁ আৰে বাতৰি যদি চেনেল যদি খুলিছ ঘূৰিব লাগিব ন ফটো আমি এইবিলাক নেদেখাব দেই এইবিলাক চাবৰ কাৰণে আমি এমবি ইউজ কৰিব মানে এমবি ভৰোৱা নাই মাইণ্ডেড